21 তাৰিখত আহাৰ কথা হেলিকপ্টাৰ দেখাই যে লৈ খাম্পা পাৰ্টি খাম্পা কোন খাম্পা কোন খাম্পা কোন খাম্পা কোন খাম্পা কোন খাম্পা মই ক'ত খেলে নেখেলো মই একো নকওঁ খাম্পাৰ কেনেকা ক'ত খেলে এইটোৱে বিচাৰি আছো মই তাতেই যাম মই কংগ্ৰেছৰ কাম নাই ইউপিপিএলৰ কাম নাই কিন্তু বিজেপি অলপ শক্তিমান হৈ আছে আজি আমাৰ বিজেপি দলৰ আজলগাঁও জিলা হিচাপে তিনিটা সমষ্টি লৈ পেলাই যিটো আশীৰ্বাদ ৰেলী এইটো 100% আমি সাকসেস যেটো উদ্দেশ্য লৈ পেলাই আমি কৰিছো আমাৰ উদ্দেশ্যটো হ'ল অঞ্চলত শান্তি লাগে অঞ্চলত একতা লাগে অঞ্চলত উন্নয়ন লাগে আৰু আগন্তুক যেটো বিটিসি নিৰ্বাচন ইয়াত যাতে আমি বিশেষ দলে জয়ী কৰিব পাৰে ইয়াৰ উদ্দেশ্য লৈ পেলাই ৰাজ্যৰ মাজত আশীৰ্বাদ বিচাৰি আমি এই ৰেলীটো কৰিছো আৰু আমি যেনেকৈ বিচাৰিছে এনেকৈ আমি সাকসেস হৈছে আজি তিনিটা সমষ্টি 100% জিকিব আজলগাঁও নিছমা আৰু 13 নম্বৰ চিৰা আচ্ছা আজি আপসুয়ে উদালগুৰি প্ৰেছ মিট কৰি তেওঁলোকে আকৌ আহ্বান জনাইছে যে ইউপিপিএল আৰু বিপিএলৰ মিত্ৰতা হ'ব লাগে এইটোতো আজিৰ কথা মই 5 বছৰ 3 বছৰ 4 বছৰ 2 বছৰ কেতিয়াবা পৰাই মই কৈ আছো যে বিপিএম আৰু ইউপিপিএল একমত হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই আহক চৰকাৰ এৰি পেলাই আহক এনডিএ চৰকাৰ এনডিএ লগত আছে এনডিএ এৰি পেলাই আহক আমাৰ কোনো আপত্তি নাই ইহঁতে দিছপুৰত আজিও চৰকাৰ চলাই আছে দিল্লীত একেলগে চৰকাৰ চলাই আছে এই চৰকাৰটো এৰি পেলাই আহিলেহে আমি বিশ্বাস কৰিম আপসুৱে কওক এনে উপরে উপরে কৈ থাকিলে নহব আপসুৱে কওক আমাৰটো ফ্ৰী আমাৰ বিশেষ দলে কোনো চৰকাৰত নাই দিছপুৰতো নাই বিটিসিতো নাই দিল্লীতো নাই সেইকাৰণে আমি ফ্ৰীত আছো আমি আহ্বান জনাই আছো যে আপসুৱে কওক এই ইউপিপিএলে চৰকাৰ এৰি পেলাই আহক আহাৰ লগে লগে এইটো আৰামত হৈ যায় সিধা কথা খাম্পা পাৰ্টি খাম্পা কোন খাম্পা কোন খাম্পা আমাৰ বিপিএফ জয়ী হ'বই এতিয়া মই বিচাৰি আছো ফেৰেঙ্গা আৰু খাম্পা ক'ত খেলে এইটো মই বিচাৰি আছো মই ক'ত খেলে নেখেলো মই একো নকওঁ খাম্পা আৰু ফেৰেঙ্গা ক'ত খেলে এইটোৱে বিচাৰি আছো মই তাতেই যাম মই ফেৰেঙ্গা ক'ত খেলিব এইটো বিচাৰি আছো মই খাম্পা ক'ত খেলিব এইটোকে বিচাৰি আছো মই এতিয়াও উঠি পোৱা নাই নেকি সমষ্টিবিলাক খাম্পা কাম নাই খাম্পা কাম নাই এইবিলাক লিডাৰৰ কথা আপুনি ইমান ভাল লিডাৰ কিয় কি হ'ল আজি ক'ত লুকাই আছে ওলাই আহক খেলিবলৈ চৰকাৰ আমাৰহে হ'ব কৰিলে আমিহে কৰিব বিটিসি গভৰ্ণমেণ্ট কোনে কৰিব বিপিএফ কৰিব বিপিএফে উচ্ছেদ কৰে না লেণ্ড পাট্টা দিয়ে সেইটো আমাৰ বিপিএফ দলৰ কথা বিপিএফে ডিচিশ্যন লৈ আছে মাটিৰ পাট্টা দিয়ে কংগ্ৰেছ কাম নাই কংগ্ৰেছৰ কাম নাই ইউপিপিএলৰ কাম নাই কিন্তু বিজেপি অলপ শক্তিমান হৈ আছে ইউপিপিএলতকৈ ওপৰত আছে বিজেপি আমাৰ নেক্সটতে বিজেপি সিধা কথা আমাৰ নেক্সটতে বিজেপি আছে সেইটো কথা হেলিকপ্টাৰ ফাইনেল হৈ গ'ল 21 তাৰিখত আহাৰ কথা হেলিকপ্টাৰ দেখাই যে এইবাৰ দেখাই